खुलुमबाय रायजोफोर बे समाव मोननैसो गोनां खौरां लानानै फैलायबाय थारैनो भारत सरकारा आसामाव थानाय 6 जनगोष्ठीनो एसटिखौ होमारसिगोन नामा रायजोफोर गौरव गगैया खौरां बिजोङाव बिनि सोमोन्दै माखासे बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गौरव गगै बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव नोंथांमोना नैबे मोननै सुंद' आपडेटखौ नायनानै लाग्रोलाय गिबि आपडेटआव दङ जोंनि आसामाव हिनजाव थासेयावबो सासे हौवाया सानै साथाम हिनजाव हाबा खालामनाय बा हिनजाव गदाय लानाय बेखौ होबथानो थाखाय आसाम सरकारा जे थांखि लादोंमोन थांनाय आसाम एसेम्ब्लियावहाय आरो बे बिला मैया संबिजिरारि मर्यादा मोनबाय बा बे बिला मैया पार्लियामेन्टआव पास जाबाय होननानै दिलीप सैखिया बिथाङा खौरां बिजोङाव रोखायै फोरमायनानै होदों रायजोफोर नोंथांमोना नायनानै लाग्रोलाय कैबिनेट ने तो पास किया अभी विधानसभा ने भी पास कर दिया असम पॉलीगमी बिल 2025 जिसके तहत जो बहुविवाह होते थे वो बहुविवाह पर रोक लगा दिया गया है जो हमारे नारी शक्ति का सम्मान और मर्यादा है उसके ऊपर बड़ा आघात था क्योंकि एक व्यक्ति विशेष कुछ समुदायों के 4-5-6 तक शादी कर लेते थे और बाकी जो पहले दूसरी तीसरी वाले के ऊपर जो गुजरते थे उनके जीवन में बड़ा समस्या का सामना करना पड़ता मानसिक रूप से उनका बहुत बड़ा आघात होता था ये सब देखते हुए नारी सम्मान के लिए और नारी को सशक्तिकरण के लिए विशेष करके ये पॉलीगमी जो बिल है वो बिल विधानसभा ने पास किया है ये महामाननीय राष्ट्रपति जी के पास आएंगे और महामाननीय राष्ट्रपति जी का उनका सिग्नेचर के बाद फिर ये एक्ट में बदल जाएगा असम के हर स्तर के लोगों ने इसका स्वागत किया है और हम भी चाहते हैं इस विधेयक पुनः एक्ट में इसको बदल दिया जाए और इसका क्रियान्वयन शुरू करें UPPL ইনভলভমেণ্টত নাই কোনো দল সংগঠন ইনভলভমেণ্টত নাই আৰু কোনো ব্যক্তিৰ ইনভলভমেণ্ট বা ইনষ্টিগেশ্যন নাই এইটো হ'ল স্পণ্টেনিয়াছ ৰিয়েকশ্যন আজি অকল কোকৰাঝাৰত হোৱা নাই গুৱাহাটীত হৈছে দুধনৈত হৈছে ডিব্ৰুগড় হৈছে শিৱসাগৰ হৈছে গোটেই অসমৰ কোনে কোনে জাগাত ট্ৰাইবেল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ডেকা গাভৰু মাত্ৰ নহয় ইণ্টেলেকচুৱেলছ সাধাৰণ ৰাইজেও এই ৰিয়েকশ্যনটো দেখুৱাইছে বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰত যিটো হৈছে সেইটো হুকিয়া গতিকে ইয়াত এই স্পণ্টেনিয়াছ ৰিয়েকশ্যন ছাত্ৰ ছাত্ৰী ডেকা গাভৰুসকলৰ সেইটো কোনোবা অপজিশ্যন দল বা অন্য দলক দোষাৰোপ কৰি পেলাই ইয়াত মানে লাভ নাই বা সেইটো সত্য নহয় আৰু কোনো ব্যক্তিয়ে ইনষ্টিগেশ্যন কৰি পেলাই আমাৰ এই ছেক্ৰেট বিল্ডিং যি BTCৰ এছেম্বলি সেইখন ভাঙাব লাগে বুলি ইনষ্টিগেশ্যন দিয়া মানুহ নাই বুলি মই ভাবোঁ দ্বিতীয়তে কালি হাগ্ৰামা মহলৰ বাকচাৰিতা কথা কৈছে যে এনকুৱাৰী কমিশ্যন দিব তাত এনকুৱাৰী কমিশ্যনক লৈ আপোনালোকৰ ষ্টেণ্ড কি ইনকুৱাৰীটো দিব পাৰে আৰু চাব পাৰে কি কোনোবা যদি আণ্ডাৰ কাৰ্টেড ইনষ্টিগেশ্যন দিয়া মানুহ আছে নেকি এইটো UPPLও নহ'ব পাৰে আৰু যাক দোষাৰোপ কৰিছে সিহঁতে নহ'ব পাৰে কোনোবা থাৰ্ড পাৰ্টি ফৰ্থ পাৰ্টি ফিফ্থ পাৰ্টি থাকিব পাৰে যে ট্ৰাইবেল দিয়া নিদিয়াটো লৈ পেলাই আমাৰ মাজত বিভিন্ন ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিং কিয়ছনেছ আনিবৰ কাৰণে চেষ্টা কৰা ব্যক্তিও বা সংগঠনো থাকিব পাৰে যেহেতু যিটো ষ্ট্ৰেটেজি লৈছে সেইটো ক্লেণ্ডেষ্টাইনলি লং টাৰ্ম এটা ষ্ট্ৰেটেজি আৰু কনস্পিৰেচি কৰি পেলাই এই ট্ৰাইবেল ইছ্যুটো আজি আনিছে আৰু ইয়াত ক'বলৈ গ'লে ডাঙৰ এটা ইছ্যু হৈ যাব কিন্তু আজি ট্ৰাইবেল মানুহসকলে এটা কথাটো কৈ আছে যে অসমত অসমীয়া জাতি সত্তা ৰক্ষণাবেক্ষণৰ কাৰণে আজি যিসকলে মানে অসমীয়া ভাষা সংস্কৃতি ধৰ্ম গ্ৰহণ নকৰি নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ধৰ্ম বজাই ৰাখি পেলাই যাই থকা এই ট্ৰাইবেল জাতিসকলক অন্য যিসকলে অসমীয়া জাতিৰ ভাষা সংস্কৃতি ধৰ্ম অলৰেডি এছিমিলেটেড হৈছে
বা এইটো আকলি লৈ পেলাই জাতি হিচাপে যাই থকা সকলৰ দ্বাৰা ৰিপ্লেচ কৰিব বিচাৰিছে বুলি আজি ট্ৰাইবেল মানুহসকলে অসমত বিদ্ৰোহ কৰিছে। গতিকে সেই মিছআণ্ডাৰষ্টেণ্ডিং, সেই মিছকনচেপ্ট গোটেইটো নাইকিয়া কৰিবৰ কাৰণে আসাম চৰকাৰ আৰু অসমত বুদ্ধিজীৱীসকলে এই 6 জনগোষ্ঠীৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ মনত আক্ষেপ নাথাকে, বেয়া নাপায় বা দুখ নাপাব লগা কিবা এটা ক্ষতি নহয়, তেনেকুৱা পদক্ষেপ লৈ পেলাই এই সমস্যাৰ সমাধান কৰাটো আমি বিচাৰিছোঁ। পাৰ্লামেণ্টৰ ভিতৰত কোনকেইটা বিষয় উত্থাপন হ'ব, আমি কেন্দ্ৰৰ চৰকাৰৰ পৰা কিছু আমি জানিবলৈ সক্ষম হৈছোঁ। আজিলৈকে কেন্দ্ৰৰ চৰকাৰৰ পৰা অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰা এনেকুৱা এটো পদক্ষেপ বা এনেকুৱা এটা বিল যে তেওঁলোকে আনিবলৈ বিচাৰিছে বা আনিবলৈ প্ৰস্তুত, আমি গম পোৱা নাই। প্ৰতিটো সংসদীয় অধিৱেশনৰ আগত চৰকাৰ ফালৰ পৰা কিছু বিলছৰ তালিকা ওলায় যে এইখিনি বিলছ আমি এখন উইণ্টাৰ ছেশ্যনত আনিবলৈ যাম আৰু পাছ কৰাবলৈ চেষ্টা কৰিম। যিমানবোৰ বিল আহিছে এটাও বিল অসমৰ 6টা জনগোষ্ঠী জনজাতিৰ সম্পৰ্কত নহয়। তো এই গোটেইখিনি যে বিধানসভাত যে মুখ্যমন্ত্ৰীৰ ৰিপৰ্ট আনিলে, কি আনিছে তেওঁলোকেহে জানে। কিন্তু আমি দেখা পাইছোঁ যে তেওঁ যে আমাৰ মূল যে আমাৰ এটা অংশ আছিলে কি 6টা জনগোষ্ঠী জনজাতিকৰণ হওক, কিন্তু যিসকল আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰৰ ওপৰত কোনো ধৰণৰ ক্ষতি হ'ব নালাগে। এইটোৱে আমি বিচাৰিছিলোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবা এটা প্ৰপ'জেল আনিব য'ত 6টা জনগোষ্ঠী নিজৰ জনজাতিকৰণখিনিও পালে আৰু বৰ্তমানৰ জনজাতি হৈ থকা আমাৰ জনগোষ্ঠীবোৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত হৈ থাকিলে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ফেইল হ'ল, বিফল হ'ল আৰু তাৰ মূল কাৰণেই হ'ল যে তেওঁ জনজাতি সম্পৰ্কত নহয়, তেওঁ 6টা জনগোষ্ঠীৰ সম্পৰ্কত নহয়, তেওঁ মাত্ৰ জনজাতিৰ মাটি কেনেদৰে আদানীক বিক্ৰী কৰিব পাৰে আৰু 6টা জনগোষ্ঠী আৰু জনজাতিসকলৰ মাজত কেনেদৰে সংঘাত লগাব পাৰে, সেয়াহে তেওঁলোকৰ ৰাজনীতি। ইমান লোকে তেওঁৰ ৰাজনীতি সীমিত হৈ আছে। তো এই কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক। আমাক লিখিতভাৱে প্ৰথমে আমাক জনাওক যে আমাৰ লগত যে চৰ্চা কৰিবলৈ বিচাৰে মুখ্যমন্ত্ৰী, আমাক লিখিতভাৱে জনাওক। তেতিয়া আমাক লিখিতভাৱে জনাওক। অল পাৰ্টি কমিটি মিটিং, অল পাৰ্টি এটা কমিটি গঠন কৰক। সেইখিনিতো নকৰে। তেওঁতো নিজকে খুব বুদ্ধিমানভাৱে এতিয়া ৰাইজে দেখা পালে যে তেওঁ যিমান জ্ঞানী ইমান জ্ঞানী নহয়। যদি তেওঁ ৰায় ল'বলৈ বিচাৰে অল পাৰ্টি মিটিং গঠন কৰক। যদি তেওঁ সকলোৰে ৰায় ল'বলৈ বিচাৰে বিধানসভাত ইয়াৰ ওপৰত চৰ্চা কৰক। এতিয়াই বিধানসভা পাৰ হৈ গ'ল, কিয় চৰ্চা তেওঁলোকে সকলো ৰায় সেই সময়ত ল'বলৈ নিবিচাৰিলে? তো সেইকাৰণে আমি কৈছোঁ যে তেওঁ নহয়, তেওঁ চাহ জনগোষ্ঠীৰ কাৰণে মাটি অধিকাৰ আনিছে। 5 বছৰতো নিজে মাটি লৈ থাকিলে, এতিয়া 3 মাহ আছে, এতিয়া মাটি পট্টা দিয়া এটা আইনহে আনিছে। আৰু এতিয়ালৈকে কিমান বিঘা মাটি নিজৰ পৰিবাৰৰ নামত আনিলে, নিজৰ পৰিবাৰৰ কোম্পানীৰ নামত আনিলে, তাৰ হিচাপটো দিয়কচোন। তো সেইকাৰণে অসমৰ ৰাইজ সচেতন, অসমৰ ৰাইজ মূৰ্খ নহয়, অসমৰ ৰাইজ যথেষ্ট সজাগ।